নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আমি আজি আলোচনা কৰিম হিমোগ্লোবিন কি আৰু হিমোগ্লোবিনৰ কাম কি ইত্যাদি সম্পৰ্কে আজি ভিডিঅ'টি আলোচনা কৰিম। আজিৰ ভিডিঅ'টি স্বাস্থ্যসন্মত সম্পৰ্ক হয়, গতিকে সম্পূৰ্ণ শেষ পৰ্যন্তলৈকে ভিডিঅ'টি চাব বুলি আশা ৰাখিলোঁ। হিমোগ্লোবিন হৈছে আমাৰ শৰীৰৰ এটি প্ৰয়োজনীয় প্ৰ'টিন। চিকিৎসা বিজ্ঞানত ইয়াক মেটালৰ প্ৰ'টিনো বোলা হয়। হিমোগ্লোবিন আমাৰ তেজৰ লোহিত কণিকাত থাকে আৰু তেজৰ মাজৰ ঘনত্ব বজাই ৰাখে। তেজৰ যেতিয়া হিমোগ্লোবিনৰ ঘনত্ব বেছি হয়, তেতিয়াই তেজ ৰঙা হয়। তেজত থকা অন্যান্য উপাদানসমূহ বৰ্ণহীন হয়, কিন্তু হিমোগ্লোবিনে তেজক ৰঙা কৰি ৰাখে। হিমোগ্লোবিনে আমাৰ দেহত দুই ধৰণৰ প্ৰ'টিন যোগান ধৰে, ট্ৰেজৰী আৰ আৰু কুৱেটানৰী। উভয় দুইবিধ প্ৰ'টিনেই শৰীৰৰ বাবে উপকাৰী। এই প্ৰ'টিনৰ স্থায়িত্ব প্ৰদান কৰি হিমোগ্লোবিনে তেজৰ মাজত আলফা হেলিক্স নামৰ এবিধ এমিনো এচিড উৎপন্ন কৰে। হিমোগ্লোবিনৰ কাম কি জানো আহক। হিমোগ্লোবিনৰ কাম হ'ল শৰীৰত অক্সিজেন পৰিবহণ কৰা, অৰ্থাৎ হৃদপিণ্ডৰ পৰা দেহৰ সকলো অংগত অক্সিজেন সৰবৰাহ কৰা। হিমোগ্লোবিনে দেহকোষৰ পৰা কাৰ্বন ডাই অক্সাইড সংগ্ৰহ কৰে আৰু তাক পুনৰাই হাঁওফাওলৈ পঠিয়াই দিয়ে, যাতে তাক নিষ্কাশনৰ দ্বাৰা সৈতে দেহৰ পৰা বাহিৰ কৰি যাব পৰা যায়। তেজত যিকোনো দূষিত পদাৰ্থ দেখা দিলে হিমোগ্লোবিনে তাক পৰিষ্কাৰ কৰে আৰু যিকোনো ধৰণৰ ক্ষতিকাৰক পদাৰ্থ তেজত মিশ্ৰিত হোৱাত বাধা প্ৰদান কৰে। হিমোগ্লোবিনে আমাৰ শৰীৰত জমা হোৱা বিভিন্ন ধৰণৰ বিষাক্ত গেছসমূহৰ শৰীৰৰ বাহিৰলৈ উলিয়াই পঠিয়ায়। আমাৰ শৰীৰৰ ৯৭% অক্সিজেন হাঁওফাঁওৰ পৰা হিমোগ্লোবিনৰ মাধ্যমেৰে শৰীৰৰ বিভিন্ন অংশলৈ সৰবৰাহ হয়। হাঁওফাঁওত যেতিয়া অক্সিজেনৰ মাত্ৰা অত্যন্ত বেছি থাকে, তেতিয়া হিমোগ্লোবিনে খুব সুন্দৰভাৱে অক্সিজেনৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে, অৰ্থাৎ যি স্থানত অক্সিজেনৰ মাত্ৰা বেছি তাৰ পৰা নি কম অক্সিজেন থকা ঠাইলৈ সৰবৰাহ কৰে। হিমোগ্লোবিনৰ প্ৰতিটো অণুৰ ৪টাকৈ আইৰ পৰমাণু থাকে। এই ৪টা আইৰণ পৰমাণুৱে এটা এটাকৈ অক্সিজেন সৰবৰাহ কৰাত সহায় কৰে। গতিকে আমি আজি আলোচনা কৰিলোঁ হিমোগ্লোবিন কি আৰু ইয়াৰ কামসমূহ। পৰৱৰ্তী ভিডিঅ'ত হিমোগ্লোবিনৰ অভাৱত হোৱা ৰোগসমূহ আৰু ইয়াৰ প্ৰতিকাৰৰ উপায়সমূহৰ বিষয়ে সবিশেষ আলোচনা কৰিম। গতিকে যদি ভিডিঅ'টি চাই ভাল পালে, তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।